নমস্কাৰ মামনি তালুকদাৰ চেনেলটিলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে নিশ্চয় গম পাইছেই চাগে আমি গাভৰু নদীলৈ আহিছোঁ, যিবোৰে মিনি ব্লগটো মোৰ চাইছিলে। আৰু বেছি দূৰণি বাট নহয় যদিও এয়া পেচাব কৰিবলৈ জেগা বিচাৰি থকা হৈছে, আৰু আমাৰ প্ৰায়ে মাইকী মানুহৰ এইটো প্ৰব্লেম থাকেই বাৰু। গতিকে লাজ কৰিবলগীয়া একো কথা নাই, এইটো ভগৱানে দিছে যিহেতু। আৰু সকলো হাতে কামে লাগি গৈছে, হাতে হাতে বস্তু লৈ এতিয়া আমি পিকনিক স্পটলৈ গৈ আছোঁ। আৰু আমাৰ বাহিৰেও বহুত মানুহ ইয়াত আহিছিলে, দেওবাৰ যিহেতু আছিল, মানে 7 তাৰিখ। ভিডিঅ'টো আপলোড কৰিবলৈ অলপ সময় লাগি গ'ল, কাৰণ বহুতেই ভাগৰ লাগি গৈছিল সেইদিনাখন। ভোক চোক লাগিছে নেকি? ভোক লাগিছে? লাগিলেও নাপাম নহয়, এতিয়া খাবলৈ কি কৰিম। আৰু এওঁলোকৰ ভোক লাগিছে যদিও কিন্তু নাচিবলৈ এৰা নাই। ষ্টাৰ্টিঙৰ পৰাই একেবাৰে পানীৰ মাজত, বালিত, মাটিত, মুঠতে খালে বামে নাচিহে গৈছে। আৰু এফালৰ পৰা হিন্দী গানত বিহু নাচিছে, বিহু গানত হিন্দী নাচিছে, ঝুমুৰ নাচিছে, মানে কি ক'ম আৰু ইফালে মই ধূপকাঠি জ্বলাই চৌকা জ্বলাবলৈ আৰম্ভ কৰিছোঁ, কাৰণ সকলোৰে ভোক লাগিছে। ব্ৰেকফাষ্টটো কৰি ল'লে অকণমান সকলোৰে পেটটো ভাল লাগিব। আৰু পিছলৈ কি কি কৰিছোঁ বাৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তোমাৰ বলটো নিদিয়ে? এই সৰু সৰু মাইনা কেইজনে খেলিছে ৰ'বা অকণমান দেই। সি বল বিচাৰি বিচাৰি গৈ আছে। আৰু ইফালে আমাৰ নিৰাশা বাইদেউ আৰু মইনা বাইদেৱে চাহৰ ব্যৱস্থা কৰিবলৈ ধৰিছেহি। আৰু মুঠতে নাচ আৰু নাচ, আপোনালোকে ভিডিঅ'টোত অকল নাচ আৰু নাচ, ফূৰ্তি আৰু ফূৰ্তিয়ে মাত্ৰ দেখা পাব। মুঠতে বয়স যিমানেই বাঢ়িছে তেওঁলোকৰ সিমানেই উৎপাতো বাঢ়ি বাঢ়ি গৈ আছে, আৰু ভালেই লাগে দিয়কচোন। আৰু এইফালে চাওক আমাৰ ল'ৰাই আৰু সৰু সৰু কণমানি কেইজনীয়ে তেনেকৈ বালি খেলিছে। আমাৰ সৰুকালৰ মনত পৰিছে নিশ্চয় সকলোৰে। আৰু ইফালে আমাৰ লচ্ছুদায়ে পোলাও বনাবলৈ ষ্টাৰ্ট কৰি দিছে, কাৰণ তেখেতে বহুত টেষ্টি খানা বনায়, গতিকে এখেতকে দায়িত্বটো দিয়া হ'ল। মুঠতে সকলোৱে নাচিছে আৰু নাচিছে। যিটো মিউজিক ছিষ্টেম ভাড়ালৈ অনা হৈছিলে একেবাৰে পইচা বসুল কৰি দিছে, কিন্তু এওঁলোকৰ ভাগৰ লাগিছে নাই সেইটো ভগৱানেহে জানে। আৰু ফাইনেলি এতিয়া ভাত পানী হৈ যোৱাৰ পাছত প্ৰায় 3টাই বাজে, গতিকে সকলো বহি গৈছে আৰু সকলোৰে ভোকো লাগিছে বহুত বেছিকৈ। মজা হৈছে? পুষ্কি কেনেকুৱা লাগিছে? এ বাবুয়া টেষ্টি হৈছে? মজা তামাম। কোনটা দেখ দেবা? আৰু আমাৰ প্ৰীতমদাৰ গানত নাচি বাগি শেষত এনেকৈ গ্ৰুপ ফটো এটা উঠা হ'ল, কাৰণ আকৌ অহা বছৰ বা আমি গোটেইখিনি এনেকৈ লগ হ'ব পাৰোঁ নে নোৱাৰোঁ। আমাৰ বেংক বেলেঞ্চ বা সম্পত্তি আমাৰ হাতত কিমান আছে আমি সকলোৱে জানো নিজৰ নিজৰ কথাখিনি, কিন্তু আমাৰ হাতত সময় বা কিমান বাকী আছে সেইটো কিন্তু কোনেও নাজানে ঈশ্বৰৰ বাহিৰে। গতিকে এনেকৈ হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনবোৰ পাৰ হৈ গৈ থাকক, সেইটোৱে কামনা কৰোঁ। কিন্তু অকণমান সাৱধানে বা ছেফটিৰে চাই চিতি কৰিব, কাৰণ যিহেতু আজিকালি বহুত বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈ আছে, এক্সিডেণ্টবোৰো বহুত বেছি হৈ আছে, গতিকে অকণমান লিমিটত কৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।